নমস্কাৰ বন্ধু বান্ধৱীসকল। দুপৰীয়া ভাতমুঠি খাই বৈ ভাবিলোঁ অকণমান কামতে ধৰোঁ, কাৰণ শুই বহি থাকিলেতো আমাক কোনোবাই আহি ঘৰত খাবলৈ এমুঠি নিদিয়ে, নহয় জানো? হয়, কৰ্মই বোলে ধৰ্ম, গতিকে ভাবিলোঁ অকণমান কামকে ধৰোঁ। তাৰপাছত এতিয়া এয়া মান ধনিয়া অলপ এয়া ৰুই ল'লোঁ পিয়ালি কাটি কাটি। তাৰপাছত এয়া দেখিছেনে পদুনা পচাইছোঁ, পদুনা ঠাৰি অলপ আনি এনেকৈ পচাই দিছোঁ। এজোপা ভোল আকৌ ইয়াতেই বগাই দিলে। ভোলৰ গুটি মই নতুনকৈ পচাবলৈ নহ'লে ওপৰতে সিয়া ভোল লাগি আছে। তাৰপৰা এই পৰি পেলাই দেখিছেনে এই শহাপহু পিঞ্জৰাটোত আকৌ এনেকৈ বুঢ়ীয়ে শহাপহু পিঞ্জৰাটোতে বগাই গৈছে। এয়া এনেকৈ যেনি য'তে ত'তে বগাইছে ভোলৰ গুটি। এয়া যেনি তেনি ভোলৰ গুটিয়ে তাতে বগাবলৈ সুবিধা কৰি দিছোঁ। এনেকৈ ওপৰলৈ বগাই সকলোবোৰ ৰুই লৈছোঁ। এইজোপা ভাতকেৰেলা ইয়াতে বগাইছে। আকৌ কুন্দুলি অলপ পুলি আছিলে, এনেকৈ কাষতে ৰুই লৈছোঁ। এয়া দেখিছেনে ঘৰুৱা বেঙেনা পুলি অলপ পচাইছিলোঁ, এনেকৈ পিয়ালি কাষে কাষে ৰুই গৈছোঁ। ৰুই থ'লেহে খাবলৈ পাম সময়ত। বাঁহ ফুল পচাইছোঁ, অমিতাও পিয়ালি কাষতে দি গৈছোঁ। খা মেলিছে, এজোপা পুৰৈ শাক হয়, এটা থাল দি ইয়াতে ধুনীয়াকৈ পচুৱাইছোঁ। ইয়াতে পচাই গৈছোঁ আৰু যেনি তেনি সময়ত খাবলৈ পালে। টেঙামৰা পুলি ৰুই দিছোঁ ইয়াতে। এজোপা বেঙেনা অকণমান ডাঙৰ হৈছেগৈ। আজৰি হৈ মেলি ফুলতো অলপ পানী দি মানতে মাটিমাহ পচাইছিলোঁ। সেয়া মাটিমাহ হৈছে দেখিছেনে, খাবলৈ হ'ব 1 মাহ মানত।